So hey guys, welcome back to Tezpurian Report. সকলোৱে জানে আজি দুৰ্গা পূজাৰ প্ৰথমটো দিন মানে হৈছে আজি 2 অক্টোবৰ যেহেতু আৰু গান্ধী জয়ন্তীও আছে সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকক মই সিদিনাখন যে কৈছিলোঁ সেইটো ভিডিঅ'ত যে গোটেই জামুগুৰিহঁতৰ মানে পূজাখন দেখুৱাম বুলি লগাই আজি ৰেডি থাকিব ভিডিঅ'টো চাবৰ কাৰণে আবেলি ডাইৰেক্ট তালৈ যাম এতিয়া ব'লক তাতে মানে ভিডিঅ'টো বনাই মানে অথনি গুচি গ'লোঁ ঘৰলৈ যোৱাৰ পিছত মানে পূৰা কাম এটা আছিলে ঘৰত সেইকাৰণে গুচি গ'লোঁ এতিয়া মানে পূৰা আবেলিয়ে হৈ গ'ল আৰু ভালেই হ'ল বাৰু আবেলি হ'ল এতিয়া আবেলি অথনি দিওঁ চেণ্টাৰ যোৱাৰ কথা আছিলে হয় মানে এতিয়া কি হ'ল মানে কোনো মানে এতিয়া কৈছে কি চেণ্টাৰে নাযায় বোলে তো পৰিৱেশটো চাওকচোন কিমান ধুনীয়া মানে কি হৈছে ৰাতিলৈ যাব বুলি এতিয়া যিহেতু সিহঁতে কৈছে এতিয়া আৰু ৰাতিলৈ যাম বুলি আৰু মইনো অকলে কি কৰিম সেইকাৰণে ময়ো ৰাতিলৈ যাম আৰু পূজা চাবলৈ আপোনালোকৰ যাব গাইছ মোৰ লগত এতিয়া গাইছ এইটো পৰিৱেশটো যাওঁ না কি ধুনীয়া এই জেগাটো মই প্ৰায় এসপ্তাহমানৰ পিছত আহিছোঁ কিন্তু দেই এইটো পূৰা জেগাটো মানে পূৰা মুকলি হৈ গ'ল কিন্তু এইফালে পূৰা সেউজীয়া পথাৰখিনি কি ধুনীয়া লাগিছে আৰু গাইছ এইটো বতৰটো চাওক না কি মজা লাগিছে মানে কি জানো আৰু বগলা ইহঁত যা গোটেইখিনি আৰু এইবিলাক বাদ দিছিলোঁ গাইছ এইটো জেগাটো আপোনালোকে দেখিয়ে আছে সেইকাৰণে আৰু বোলো এইটো জেগাটো ইমান দেখুৱাবলগীয়া একো নাই যিহেতু কিন্তু দেখুৱাম সেইকাৰণে বোলো আপোনালোকে ডাইৰেক্ট একদম চেণ্টাৰ লগ পাম মানে দুৰ্গা পূজা গোটেই পূৰা হেৰিয়াত লগ পাম আৰু এতিয়া আপোনালোকে যাত্ৰা চাব ইয়াত অন কৰি ডাইৰেক্ট দুৰ্গা পূজা তাত ওলাই যামগৈ মানে চেণ্টাৰটো গাইছ যাদু গাঁৱলীয়া জাতিটো চাই কেনেকুৱা পালে ক'ব এতিয়া আমি ডাইৰেক্ট আহি গৈছোঁ দুৰ্গা পূজাত এয়া জামুগুৰিয়াতো হয় দুৰ্গা পূজা কিন্তু আজি আহি পেলাই আমি দেখিছোঁ যে মানুহ চানুহ নাই যিহেতু মানে শব্দত মানে তেনেকৈ মানুহ চানুহ ইমান নাথাকে আৰু সেইটো কাৰণে ভিডিঅ'টো মানে আৰু ইমান বনাব নোৱাৰে মানে নবনালোঁ আৰু এতিয়া গৈ আছোঁ আমি আগত এটা মণ্ডপ আছে তাতো সোমাই আহোঁগৈ সেইটো মণ্ডপটো ইয়াৰ ভিতৰতো দুৰ্গা মা এজনী আছে মণ্ডপটো পূৰা ধুনীয়া লাগিছে কিন্তু ধুনীয়াকৈ পূৰা মানে সজাই পচাই বনাইছে এইজনী এতিয়া পূৰা এয়া চেণ্টাৰৰ দোকান চোকানবিলাক বহিছে কিন্তু মানুহ চানুহ নাই যিহেতু ইমান টকা নাই আকৌ কাইলৈ মানে অষ্টমী যিহেতু কাইলৈ মানে পূৰা বহুত মানে মানুহ আহিব মানুহ মানে অলপ হ'ব সেইকাৰণে আমি ভাবিলোঁ কি ভিডিঅ' আজি 2টা বনাই পেলাই মই থৈ দিওঁ কিন্তু কাইলৈ যিহেতু আকৌ আহিব কাইলৈ একে জেগাটো দেখুৱাবলৈ ভাল নালাগে হ'লেও আৰু আপোনালোকে কৈ কথা দিছিলোঁ যেতিয়া দেখুৱাম বুলি এইটো দেখুৱাই দিছোঁ সেইকাৰণে কাইলৈও পূৰা ধুনীয়াকৈ এইটো পাব জেগাটো স্বাগতম এতিয়া স্বাগতম জনাইছে বাৰু কিন্তু এইটো মাছ চাছত গৰু আহিলে এতিয়া দেখিছে গৰুহে আহিছে এতিয়া দুৰ্গা পূজাত মানে মানুহ নাই ইমান এইখনতে এতিয়া মণ্ডপটো আছে মণ্ডপটো ধুনীয়া লাগিছে বাৰু এতিয়া ভিতৰলৈ সোমাই যাওঁগৈ ডাইৰেক্ট মজা এতিয়া এইটো কিবা এটা খাবলৈ আহিলোঁ দোকানত খাওঁ চিকেন পকা আছে এয়া চাই লওক এইটো চিকেন পকৰা আছে আমি এতিয়া অৰ্ডাৰ দিলোঁ আপোনাৰ চিকেন লেগ পিচ এইটো কি বুলি কয় পকৰাই আৰু দোকানৰ লেগ পিচ এইটো খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ধুনীয়াকৈ আই লাভ জামুগুৰি ভাল লাগিছেতো আই লাভ জামুগুৰি এনেকুৱা এটা বনালে ভাল লাগে ক্লিপটা চাই গম পালেই নিশ্চয় মানে কালি মানে তাত গ'লোঁ কালি যিহেতু সপ্তমী আছিলে সেইকাৰণে মানে তাত গ'লোঁ কিন্তু তাত মানুহ চানুহ ইমান নাই সেইকাৰণে মই ভাবিলোঁ কি ভিডিঅ' চিডিঅ' ইমান তেনেকৈ নবনাওঁ আৰু হ'লেও সৰু এটা ক্লিপ বনাইছোঁ আপোনালোকৰ বাবে আপোনালোকক যিহেতু মই কথা দিছিলোঁ মানে বনাই এটা বুলি কৈ মানে কালি সেইকাৰণে মই পূৰা ধুনীয়াকৈ বনাই দিলোঁ আৰু এতিয়া আৰু পূৰা এইফালে আহি পেলাই অকণ ৰখি পেলাই আপোনালোকক কথাটো বুজাই দিছোঁ এতিয়া যিহেতু আজি অষ্টমী আজি মানে অলপ মানুহ হয় আৰু সেইকাৰণে মই বোলো আজি আপোনালোকক দেখুৱাম এইটো আজি মানে মানুহ হয় যিটো দেখুৱাবও ভাল লাগিব আৰু এতিয়া কালি দেখুওৱা জেগাখিনি আকৌ দেখুৱাবলৈ মানে হেৰি নালাগে তথাপিও আৰু এনেই অকণমান ক্লিপ দুটামান বনাই আপোনালোকে চাব আৰু ভিডিঅ'টো এইটোৱে আৰু এনেকৈ আছিলে মানে আপোনালোকে ভবা মতে মই দিব পাৰিছোঁ নে সেইটো নাজানো তো গাইছ এতিয়া ভিডিঅ'টো চাই থাকিব একদম লাষ্টলৈকে আৰু এতিয়া আমি ডাইৰেক্ট তালৈ যাম আৰু এতিয়া আপোনাৰ 10টামানেই বাজিলে আৰু 10টা 10:30মান এতিয়া ডাইৰেক্ট ৰাতিহে লগ পাম আৰু তাত A few moments later. মানে কি হ'ল এতিয়া কেছটো মানে বৰষুণ দিছে এতিয়া মানে অথনি তাত আমি সেইকাৰণে বনাই আছিলোঁ যে ভিডিঅ'টো তেতিয়া মই বনাই মেলি গুচি গ'লোঁ তাৰপৰা গুচি গ'লোঁ মানে বৰষুণ দিয়াৰ কাৰণে গুচি গ'লোঁ এতিয়া আকৌ আবেলি হ'ল আৰু তেতিয়া বৰষুণ দিলে গুচি গ'লোঁ এতিয়া আকৌ আবেলি অকণ ওলাই আহিছোঁ বোলো এনেই যাওঁ অকণ ওলাই বৰষুণটো দিলে সেইকাৰণে মই বোলো ভিডিঅ' এটাকে বনাই দিওঁ যে বৰষুণটো দিছে এতিয়া যোৱাৰ লগতো হ'ব নাই এইটোৱে কথা যদি যোৱা হয় তেতিয়াহ'লে গোটেই মানে ব্লগছখিনি চাই বনাব পূৰা মানে বনাব আৰু বৰষুণটো দিছে যেতিয়া আৰু কি হয় কিন্তু বৰষুণটো বাৰু বতৰটো
পূৰা মই অকণ ওলাই গৈছোঁ বাৰু বৰষুণটো মানে কিনকিনি আছে কিন্তু ইফালে গোটেই বতৰটো কোনো পূৰা ডাৱৰ আছে ইফালে বতৰটো এতিয়া কি হয় আৰু চাই লওঁ যদি যাওঁ তেতিয়াহ'লে তাত লগ পামেই আৰু গাইছ পূৰা আজি মানে মানুহ চানুহ হ'বও পাৰে নহ'ব পাৰে কাৰণ বৰষুণ দিছে ন আপোনালোকেও বহুত আমনি হৈ আছে চাগে এতিয়া আৰু ডাইৰেক্ট তাতে লগ পাম আৰু নাই একো তাতে মানে চেণ্টাৰতে ডাইৰেক্ট পূজাত লগ পাম